हेलो फ्रेंड्स की खबर আপোনালোকৰ মই পম্পীয়ে মোৰ ইউটিউব চেনেলৰ আনটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেন্ডছ যদিহে আপোনালোক মোৰ চেনেলটো নতুন হয় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই এই ভিডিঅ'বোৰ আগতে পাই থাকি আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব। আহকচোন আজি ব্লগটো আৰম্ভ কৰোঁ। এতিয়া মই বনাবলৈ লৈছোঁ মাছৰ তৰকাৰী বনাবলৈ মই মাছখিনি এনেদৰে আগতেই ফ্ৰাই কৰি ল'লোঁ। এতিয়া কেৰাহীখন পাতি দিলোঁ, ইয়াত গৰম হ'ল তেল দি দিছোঁ। তৰকাৰী বনাবলৈ মই ইয়াত বিলাহী আলু পিঁয়াজ আদা পেষ্টখিনি লৈ লৈছোঁ কাটি। ফ্ৰেণ্ডছ আপোনালোকক ভাত পানী খাই পাছত লগ পাই আছোঁ। এতিয়া মই আছোঁ আমাৰ ৰুমৰ মুখৰ আগত। আমাৰ ৰুমটো হৈছে শীতপুৰ। মই ইয়াৰ আগফালে ওলাই আহিছোঁ অকণমান। ভিডিঅ'টো একেবাৰে ৰাতিহে আৰম্ভ কৰিছোঁ। এতিয়া মই বনাবলৈ লৈছোঁ ৰাতিৰ ভাত সাজ আৰু মই বনাবলৈ লৈছোঁ এটা ৰেচিপি। এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাই থাকক। মই বনাবলৈ লোৱা ৰেচিপিটো হৈছে কচু শাক। এয়া মই কচুকেইডাল ধুই মেলি ধুনীয়াকৈ থৈ লৈছোঁ গুচাই মেলি। এয়া মই আলু লৈছোঁ আৰু এয়া আদা নহৰু পেষ্ট, বিলাহী, দুটা জলকীয়া, এয়া হৈছে জালুকৰ গুড়ি আৰু এয়া এটা পিঁয়াজ। এতিয়া মই গেছটো অন কৰি কেৰাহীখন পাতি দিছোঁ। এফালে কেৰাহীখন গৰম হ'ল, মই ইয়াত তেল দি দিছোঁ। কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি মই ভাজি ল'ম। ভাজি হোৱাৰ পাছতহে মই ইয়াত আদা নহৰু পেষ্টখিনি দিম। ইয়াত মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। কচু আঞ্জা হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।